আধ্যাত্মিক জ্ঞানটো যে পূৰ্ণ মানৱ এজন হ'ব লাগিলে আধ্যাত্মিক জ্ঞানৰ অতিকে প্ৰয়োজন আছে। যদি এজন পূৰ্ণ মানৱ হ'ব লাগে, আজি য'তে নাযাওক প্ৰেমটো লাগব, চবৰে প্ৰতি প্ৰেম লাগিব। মানুহৰ ব্যৱহাৰৰ কথা ভূপেন হাজৰিকাই কৈছিলে নাই, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। ব্যৱহাৰ ডাঙৰ বস্তু মানুহৰ। বিহেভিয়াৰ যাকে ইংলিছত বিহেভিয়াৰ না, বিহেভিয়াৰ মানে না ইংলিছত, মই আৰু ইংলিছ নাজানোতো কথা সুধিছোৱে তোমালোকক। বিহেভিয়াৰ মানে হয় না নহয়, ব্যৱহাৰ হয় না নহয়। ব্যৱহাৰ মেইন মানুহৰ, আৰু ব্যৱহাৰে আপোনাৰ পৰিচয়। ব্যৱহাৰ তুমি ভাল হ'ব লাগে, আধ্যাত্মিক জ্ঞান ল'ব লাগিব। আৰু আধ্যাত্মিক জ্ঞান ল'ব লাগিলে আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট সৎগুৰুৰ শ্ৰীচৰণত আশ্ৰয় ল'ব লাগিব। বোলে সৎগুৰুক আগ বোলে অ বেদৰ ৰহস্য তত্ত্ব অ সকলো জানন্ত অ কৃষ্ণক ভকতি বোলে সাক্ষাৎ কৰন্ত অ সেয়ে উত্তম গুৰু অ সেয়ে ভকত অ ভক্তি উপদেশ দিবে ভুৱাই বেদৰ তত্ত্ব জানে আৰু জনাৰ উপৰিও ঈশ্বৰ ইহকালৰ পৰকালৰ দায়িত্ব ল'ব পাৰে। আৰু সেইজনৰ ওচৰত গুৰু মানি শৰণ ল'ব দিছে। চব দায়িত্ব ল'ব পাৰিব লাগিব ঈশ্বৰ। আৰু শিষ্যৰ দায়িত্ব ল'ব নহ'লে গুৰু হ'ব নেকি? শিষ্যৰ দায়িত্ব ল'ব লাগিব। ঠিক তেনেকে পিতৃ মাতৃয়ে জন্ম দিলে নহ'ব, নিজৰ ল'ৰা ছোৱালীৰ দায়িত্বটো ল'ব পাৰিব লাগিব। ভাল জ্ঞান, ভাল আচৰণ, ভাল নীতি এইবিলাক শিক্ষা যদি আমি দিব পাৰোঁ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে অভিভাৱকসকলে কৈছে প্ৰত্যেকজন ল'ৰা ছোৱালী দিব পাৰোঁ, তে অসমখন এদিন জিলিকিব। আৰু অসমত ডাঙৰ এই অসম পুণ্যভূমি বুলি কৈছিল, য'ত মহাপুৰুষৰ জন্ম। ভাৰতবৰ্ষখন ঋষিমুনিৰ ঠাই আছিল, ঋষিমুনিৰ, কিন্তু অসমখন পুণ্যভূমি কিয়? যে য'ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্ম, হয়নে নহয়? এই বৰদোৱা নগাঁও ওচৰতে, হয়নে নহয়? তেওঁ ক'ত জন্ম ল'লা আৰু ক'ত বৈকুণ্ঠ প্ৰাণ হৈছিল? তেওঁ বহুত কষ্ট ধৰ্মপ্ৰচাৰ কৰিছিল। তেওঁ গৈ ক'ত পালে? কোচবিহাৰ, হয়নে নহয়? তাতহে মহাপ্ৰাণ হৈছিল তেওঁ। কিমান কষ্ট কৰিছিল, কিন্তু কি হ'ব? গুৰুজনাৰ ধৰ্ম কোনেও ৰাখিব পৰা নাই। আৰু গুৰু পৰম্পৰা নহ'লে গুৰু ধৰ্ম ৰক্ষা নহ'ল। যেতিয়া শংকৰদেৱ গুৰুজনাই মাধৱদেৱক দায়িত্ব দি দিলে, তেতিয়া কি হ'ল? ভাগ হৈ গ'ল, দুভাগ হৈ গ'ল। ধৰ্ম দুভাগ হৈ গ'ল। আৰু দুভাগ হোৱাৰ কাৰণে আজি ধৰ্মটো ৰৈ নাই। যদি ল'ৰাৰ যদি বিলা হৈ আজি ধৰ্মটো অন্তত এইটোৱে থাকিব। বৰ ডাঙৰ বস্তু, পৰম্পৰা ৰক্ষা কৰিব লাগে। সেইকাৰণে হৰিদেৱ, দামোদৰ, ভট্টদেৱ আৰু ভাগ হৈ গ'ল, আৰু মাধৱদেৱ গুৰুজনা ইফালে থাকিল। তেওঁক দায়িত্ব দি দিলে ধৰ্মৰ। গতিকে আমাৰ ল'ৰা ছোৱালীখিনি, আমাৰ যাতে অভিভাৱকখিনিয়ে প্ৰতিটো ৰাতিপুৱা প্ৰাৰ্থনাত লৈ যাব। আমাৰ ভকতখিনিও আছে, আমি অন্য কথাটো মই কোৱাই নাই। আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ দিছিয়া, আমিতো আমাৰ গধূলি ৰাতিপুৱা প্ৰাৰ্থনা হয়, 4টা বজাতে উঠে ল'ৰা ছোৱালী। ইমান সহজ নহয় 4টা বজাত উঠা, যায় নেকি 9টা 10টা বজালৈ শুই থাকে কিছুমান। কিন্তু আমাৰ ল'ৰা ছোৱালী চব 4টা বজাতে সত্য ত্যাগ কৰিব লাগে। সেইকাৰণে 5টা বস্তু ছাত্ৰ জীৱনত বৰ ডাঙৰ বস্তু। বোলে কি? বোলো কাকচেষ্টা, শান নিদ্ৰা, বকত ধনম, কি আছে আৰু গৃহত্যাগী আৰু অল্পহাৰী। এই 5টা বস্তু যদি ছাত্ৰ জীৱনত পালন কৰিব পাৰ, তুমি বনি গ'লা। মোক সিদিনা আমাৰ ইয়াতে ল'ৰা এটা কৈছে, আমাৰ ভকতো নহয় কিন্তু, মই ল'ৰা প্ৰভু কৃপা কৰিব লাগে, মোৰ দেউতা বিৰাট বেমাৰ চব। সেইটো বস্তু যে আহিছে যি, সেইটো বৰ ডাঙৰ বস্তু। আমাৰ ল'ৰাটো আছে তেওঁ, মোক সুধিছে প্ৰভু মোৰ দেউতাক যাতে ভাল কৰি দিয়ে আপুনি, মোক কৈ আছে চব। ভকতো নহয় কিন্তু এইজন ল'ৰা, অহন্য ল'ৰা, কিমান জ্ঞান পাইছে সিও। গতিকে মই কৈছোঁ এনেকুৱা জ্ঞান গোটেইখিনি লওক ল'ৰা ছোৱালী, আৰু ভাল জ্ঞান ল'লে গোটেই সমাজৰ কাৰণে, সমাজত এদিন তেওঁ ডাঙৰ মানুহ হিচাপে থিয় দিব পাৰিব গোটেই সমাজত। আৰু অসমখন আমাৰ জানেই, তাৰে মাজতে কিমান ডাঙৰ ডাঙৰ অফিচাৰ হ'ব, কিবা হ'ব। কিন্তু এই আধ্যাত্মিক জ্ঞানটো যেতিয়া লৈ যাব, তেতিয়া সি অন্তত সমাজত ডাঙৰ মানুহ হিচাপে থিয় দিব পাৰিব। আৰু সকলোকে সমান দেখুৱা লাগে। আমাৰ ল'ৰা ছোৱালীখিনি কৈছোঁ মই চবকে। আৰু জীৱনত গুৰুৰ প্ৰয়োজন কিয় আছে?
লগত গুৰু কিয় লাগে? তোমালোকে চবেই জানা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কোনে লিখিছিল? 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কোনে লিখিছিল? হা কোনে লিখিছিল? ব্যাসদেৱে লিখিছিল। ব্যাসক গুৰু কিয় লগা? তেওঁতো 4 বেদ লিখিছিল 14 শাস্ত্ৰ 18 পুৰাণ, তেওঁকো গুৰু লগা হ'ল কিয়? তেওঁৰ গুৰু কোন আছিল? ব্যাসৰ। ব্যাসৰ গুৰু আছিল নাৰদ। তেওঁ এনেকৈ বহি আছিল ব্যাস আশ্ৰমৰ বদৰিক আশ্ৰম। দিনে পূৰ্বত পৰা হৰভূত ঋষি বদৰিক আশ্ৰম তয়া সন্ত ব্যাস নভখি উলথু গুণ মন নাহি সুখ শান্তি নপাত উপায় মনে গুণী শান্তি। দিনে পূৰ্বতে পূৰ্বতে মানে পূৰ্বতে ঋষি পৰাশৰ পুত্ৰ মহামুনি বেদব্যাস বদৰিক আশ্ৰমত বহি আছিল। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি তেওঁৰ মনটো উগুল ঠুগুল কিয়? কিয় উগুল ঠুগুল? মনটো চঞ্চল চঞ্চল কিয়? হা সেই সময়তে নাৰদ আহি উপস্থিত হৈছিল। নাৰদে কৈছি যে তোমাৰ কিয় বিয়া কেনেকুৱা? যি 4 বেদ দেখলা 14 শাস্ত্ৰ 18 পুৰাণ লেখছা, তোমাৰো মনটো কিয় এনেকুৱা? তুমি মোৰ কথা শুনা। মোৰ তাতে শৰণ ললা। শৰণ লোৱাৰ পাছতহে ব্যাসে আচল ভাগৱতখন লেখে। ভাগৱত দেখব পৰা নাছিল। এই ভাগৱতখন ব্যাসৰে যিখন ভাগৱত আমি পঢ়ি আছোঁ সেইখন ভাগৱত ব্যাসৰ। বুজিছে ন? ব্যাসে লেখছিল ভাগৱত, গোটেই লেখছিল। লেখাৰ পিছত তেওঁৰ ভ্ৰম হৈছিল, মতি ভ্ৰম হৈছিল। পাগলৰ নিচা দৌৰি ফুৰিছিল চাৰিওপিনে। গতিকে জীৱনত আমাক গুৰুৰ প্ৰয়োজন। এখন পানীত যদি নাও চলোৱা আমাৰ বৈঠাৰ প্ৰয়োজন আছেনে নাই? আছে না বৈঠা এডাল? হা ঠিক তেনেকৈ আমাৰ গুৰুৰ প্ৰয়োজন আছে। 3 গুৰুৰ প্ৰয়োজন। আদি গুৰু তোমালোকে আজি পালনে কৰি আছ। দ্বিতীয় গুৰু শিক্ষাগুৰু আৰু তৃতীয় গুৰু হ'ল শৰণদাতা গুৰু। আৰু শৰণদাতা গুৰুৰ ওচৰতহে তোমাক শৰণ ল'ব দিছে। গুৰু বহুত আছে পৃথিৱীত, বহুত পাবা গুৰু, কিন্তু ঈশ্বৰ ইহকাল পৰকালৰ দায়িত্ব ল'বা যোনে পাৰে সেইজনেহে গুৰু। আৰু ঈশ্বৰ সংশয় ছেভ কৰিব পাৰে, কিবা প্ৰশ্ন ৰাখিলে যাতে ছেভ কৰিব পাৰে সেইজনেহে গুৰু। চবকে গুৰু মানি গুৰুৰ লগত হাত দিছে। আৰু শাস্ত্ৰ আৰু গুৰু দুটা একে হ'ব লাগিব। শাস্ত্ৰ গুৰু ওপৰে একে হ'ব লাগিব। কিন্তু আমাৰ ভাগৱত এখন ভাগৱত নাৰায়ণে কাক দিছিল? ব্ৰহ্মা 4 শ্লোকত দিছিল। জ্ঞান বিজ্ঞান পদম ৰহস্য, এই 4 শ্লোকত দিছিল ভাগৱত জ্ঞান। নাৰায়ণে ব্ৰহ্মাই আকৌ 2 শ্লোক দিছিল। এটা নাৰদে ব্যাসক উলিয়ালে, ব্যাসে শুকক দিলা, এনেকৈ চব আহিছিল। ব্ৰহ্মাক দিলা, ব্ৰহ্মাই দিলা নাৰদে ব্যাসক, ব্যাসে শুকে আৰু সুতেহে পৃথিৱীত প্ৰচাৰ কৰিছিল। আৰু সুত আছিল প্ৰথম সত্ৰাধিকাৰ। তেওঁ অস্মিতাৰ সত্তা নাছিল, সকলে হিল কৰিছিল সুতক। 60,000 ঋষি জীপ্তে নৈমিষাৰত ভাগৱত শুনি আছিল। তাৰে 32,000 উঠি গৈছিল আৰু 28,000হে আছিল। আৰু সেই 28,000 শুনিবতন গোটেই সুতৰ পৰা গোটেই তত্ত্বজ্ঞান লৈছিল। ভাগৱতৰ তত্ত্বজ্ঞান গোটেই লৈছিল। গতিকে আমাৰ গোটেই আমাৰ শিষ্যসকলক কৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, যিমানে পাৰ জ্ঞান সিমানে লৈ ল'বা শিক্ষাগুৰুৰ পৰা। আৰু কথাতে আছে গুৰু যেন শিষ্য কিন্তু তেন। যিকোনো প্ৰশ্ন শুনিব লাগে শিষ্যই, আৰু যিকোনো প্ৰশ্ন শিক্ষাগুৰুসকল আছে। যিহেতু তোমালোকৰ নিচিনা সুবিধাটোৰ কাৰণে আমাৰ কোনো স্কুল কলেজৰে নাই। তোমালোকৰ কাষতে দিছা, কাষতে পাই গ'লে যে মই অমুক মাষ্টৰে পৰা অলপ ছাৰৰ পৰা শিকি আহোঁ। কিন্তু একাগ্ৰতা লাগিব, বুজিছে ন? একাগ্ৰতা নহ'লে শিক্ষাত আগবাঢ়িব নোৱাৰিবা। মানুহৰ একাগ্ৰতাটো বৰ ডাঙৰ বস্তু। আৰু ধৈৰ্য ডাঙৰ সম্বল মনত ৰাখা। জীৱনত ডাঙৰ সম্বল হ'ল ধৈৰ্য। তুমি যদি 5 ঘণ্টা পঢ়িবলৈ 5 ঘণ্টাই পঢ়িবা, নুঠিবা। আৰু ধৈৰ্য ডাঙৰ কথা। আৰু ধৈৰ্য থকাৰে ফল ভাল হয়। হেৰিবিলাক পৰীক্ষাবিলাকো ভাল হয়। কিছুমানে পঢ়িল আৰু উঠিল আকৌ পঢ়িল, এইবিলাক নহয়। পঢ়িবাই, যিখিনি বস্তু আগবঢ়াবা ভালকৈ পঢ়িবা, সেইখিনি পঢ়িবা। আৰু যিটো বুজি পোৱা নাই সেইটো শিক্ষাগুৰুসকলক সুধিবা।
আৰু শিক্ষাগুৰুসকলে তোমালোকক অক্ষৰ জ্ঞান দিছে, কিন্তু শব্দৰ ব্ৰহ্মৰ জ্ঞান মাতৃসকলে দিছিল, পিতৃসকলে দিছিল। কিন্তু অক্ষৰ ব্ৰহ্মৰ জ্ঞান শিক্ষাগুৰুসকলৰ ওপৰতহে পাবা। তুমি এজন আজি সুনাগৰিক হ'ব লাগিল শিক্ষাগুৰুসকলৰ কাৰণে হ'বা। আৰু নিজৰো যত্ন লাগিব না, খুব যত্ন লাগিব, বুজিছ ন? যত্ন নহ'লে কাম নহ'ব। যত্নটো ডাঙৰ বস্তু। আৰু খানা চানাবিলাক কম খাবা, বুজিছ? অল্প হাৰি বুলি কৈছে, বুজিছ ন? কমকৈ খাবা, বুজিছ? আৰু যাৰ কম খায় তাৰ ব্ৰেইনটো বহুত তুষাৰ। ভাত বেছি নাখাবা। তোমালোক গোটেই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, ভাত পানী মাৰি দিবা নালাগে, আঞ্জা তৰকাৰী খোৱা, ভাত নাখাবা দে। ব্ৰেইনটো ডাল হ'ব। আৰু ভাত খাই যদি মানুহটো টোপনি আহে, নিচা আহে, বুজিছে ন? টোপনি নিচাটো বেছি আহে ভাত খালে। তোমালোকে চাবাচোন, ভাত খালে বেছি নিচা। আমাৰ ল'ৰা ছোৱালী আছে বহুতে, আছেনে? বহুত ভাত খায়। ভাত কমকৈ খাবা দে। ভাত কম খাবা, দালি তৰকাৰী বেছি খাবা। তুমি চাবা এলাও নাহে জীৱনটোত, পঢ়াটো তোমাৰ এলাও নহয়। আমাৰ কি কৰে, খাদ্য বেছি খালি এলাও হয়, অলপ টোপনি মাৰি দিওঁ, টোপনি মাৰি দিয়াতে দিয়াতে কি হ'ল বোলে কি হ'ল, পঢ়াই নহ'লা। যদি তুমি আমাৰ কথাতে আছে নহয়, যদি শিক্ষাবোৰ মাংস খাব খুজিছ, তুমি এতিয়াই তুমি সেইটো বধ কৰিব লাগিব, তেহে খাব পাৰিবা। সময়ৰ সময়ত দিব লাগিব। তোমালোকক কৈছোঁ, আৰু তোমালোকে পিতৃ মাতৃক খুব ভক্তি কৰবা। শ্ৰৱণ কুমাৰৰ নাম শুনছ ন? শ্ৰৱণ কুমাৰৰ নাম শুনছ? হা? শ্ৰৱণ কুমাৰক কোনে মাৰিলে লাষ্টত গম পোৱা? বহুত দুখৰ কাহিনী এইবিলাক। শ্ৰৱণ কুমাৰ হয় ন? তেওঁ মা দেউতা কি আছিল? শ্ৰৱণ কুমাৰৰ কি আছিল কোৱা? অন্ধ হয় ন? অন্ধ পিতৃ মাতৃক তেওঁ কেনেকুৱা পোহপাল দিছিল। তেওঁ সদায় ৰাতিপুৱা কি কৰে, গা পা ধুই আশ্ৰমত থৈ যায়। শ্ৰৱণ কুমাৰে সদায় থৈ যায়, গা পা ধুই। মা দেউতাক গা চা ধুই দি, নিজে গা চা ধুই দি থৈ কামত গুচি যায়। সেই কাম কৰি আনি ৰান্ধি চান্ধি দি ভাত তাত ৰাতিপুৱাই ৰান্ধি দিয়ে, ৰান্ধি দি ভাত তাত আৰু দুপৰবিলাক মানে সেই ৰান্ধি থৈ গুচি যায়। এটা ধুনীয়া কাষত দি থৈ যায় খাবৰ কাৰণে। কিন্তু মা বাপাক অন্ধ নহয়, দেখা নাপায় না। গতিকে চব পিতাকে কিমান কষ্ট কৰিছিল মা দেউতাকৰ কাৰণে। অন্ধ পিতৃ মাতৃক কেনেকৈ পোহপাল দিছিল শ্ৰৱণ কুমাৰে। তেওঁ সদায় ৰাতিপুৱা গা পা ধুৱে খুৱে চোৱাই একদম ধুনীয়াকৈ এদিকে আশ্ৰমত থৈ দিয়ে, তাতে ধুৱে নাম লৈ থাকে। দিনটো কামৰ কাৰণে ওলাই যায় শ্ৰৱণ কুমাৰে, আকৌ গধূলি আহি মাকক আকৌ তাৰ পৰা লৈ যায় ঘৰত, লৈ যায় ঘৰত আকৌ খুৱে ধুৱে একেবাৰে চব গা পা চব ধুৱাই দিয়ে। কেনেকুৱা আছিল শ্ৰৱণ কুমাৰ। সেই শ্ৰৱণ কুমাৰৰ কি হ'লে দিন। আমাৰ তোমালোকে দশৰথ ৰজাৰ কথা শুনিছা ন? দশৰথ ৰাজাৰ পত্নী আছিল 700 গৰাকী। বুজিছ? তাৰ 4 গৰাকী মেইন আহোম। এই দশৰথ ৰজাৰ প্ৰথমখিনি কওঁ, ইথান নকওঁ এই নকওঁ, তেওঁ কিন্তু ল'ৰা ছোৱালী নাছিল। দশৰথ ৰজাৰ ল'ৰা ছোৱালী নাছিল। ভাবিলে যে মোৰতো ল'ৰা ছোৱালী নাইয়ে, কি হ'লে বনত গুচি গ'ল। বনত যে তেওঁ শব্দভেদী বান প্ৰকাশ কৰা শব্দভেদী, শব্দৰ দ্বাৰা গম পাই যায় তেওঁ হৰিণা চিকাৰত গৈ, হৰিণা চিকাৰত শব্দৰ দ্বাৰা গম পায় হৰিণা, এইটো হৰিণা নহয়। তেওঁ চাউণ্ড কৰিলে গম পায় এইটো হৰিণা। তেওঁ শব্দবান ভেদী মাৰছিল। মাৰাতে কি হ'লে দিন শ্ৰৱণ কুমাৰৰ বুকেদি সোমাই গ'ল। এই পানী তুলি আছিল শ্ৰৱণ কুমাৰে, পানী তোলাতে ভাবি যে হৰিণা পহুৰ শব্দ, তেওঁ মায়ে তুলে নহওক মাৰাৰ লগে লগে কি হ'ল, এই শ্ৰৱণ কুমাৰৰ হৃদয় ভেদি গুচি গ'ল। বাট কিমান দুখতে হওক। তেওঁ মৰাৰ পিছতো মা বাপাকে কি কৰিবা, মাকক চাব নোৱাৰা হৈ গ'ল। মা বাপাই সেনেকৈ থাকিলে, দায়িত্ব কাক দিয়ে নাইও। এটাই পুতেক আছিল, বুজিছেনে? এটাই পুতেক আছিল। আকৌ শ্ৰৱণ কুমাৰক মাৰি পেলালে দশৰথ ৰজাই। তেওঁৰো অৱস্থা বেয়া আছিল দশৰথ ৰজাৰ পাছত। গতিকে চোৱা, তোমালোক মই কৈছোঁ পিতৃ মাতৃক অমান্য কৰে নকৰিবা। শ্ৰৱণ কুমাৰ হ'বা চেষ্টা কৰা চলে, সকলোৱে শ্ৰৱণ কুমাৰৰ নিচিনা হোৱা। কোনোদিনে মা দেউতাক গালিও নাপায়, টানকৈ নক'বা। মা দেউতাই টানকৈ কিয় কয় আমাৰ ল'ৰা ছোৱালীবিলাক টানকৈ কিয় কয়? তুমি নাভাবা মা দেউতাৰ মৰমটো সদায় ল'ৰা ছোৱালীৰ প্ৰতি সদায় আমাক ভালৰ কাৰণেহে কয়।
এই বাবা এটি নকৰবি সেটি নকৰবি এটি নকৰবি এটি কৰ হয় না নহয় তোমালোকক কোনো দিনে মা দেউতাক খং নকৰিবা ভালকৈ ক'বা কিন্তু মানুহ খং কিয় কৰ ইমান ভালকৈ ক'বা দে বেয়াকৈ নক'বা আৰু তোমালোকক আমি আজি আধ্যাত্মিক জ্ঞান দিছোঁ আমাৰ কি লাভ হ'ব তোমালোকতো একো লাভ নহ'ব এটা আধ্যাত্মিক জ্ঞান দিছোঁ মা দেউতাক যদি বেয়াকৈ কোৱা তেতিয়াহ'লে আমি অলপ দুখ পাওঁ আমিতো তোমালোকক শিক্ষা দিছোঁ আধ্যাত্মিক জ্ঞান দিছিলানে নাই শিক্ষা দি আছেনে নাই আধ্যাত্মিক জ্ঞান হা তোমালোকে ভাগৱত সদায় পঢ়ে ভাগৱতত কি পাইছ প্ৰহ্লাদ চৰিত পাইছ না বনাই প্ৰহ্লাদৰ চৰিত ধ্ৰুৱ চৰিত পাইছ না বনাই প্ৰহ্লাদ কেনেকুৱা আছিল দেখিছেনে পিতৃক কেনেকুৱা কৰিছিল প্ৰহ্লাদে হা পিতৃ পুত্ৰক কিমান অত্যাচাৰ কৰিছিল পিতৃ কৰিছিল না কিন্তু প্ৰহ্লাদে কিবা কৈছিল না বাপেকক কোনোদিনে একো নকয় বৰ জুইত দিছিল বৰ সাপ আনি দিছিল মনত খাবা বৰ হাতী আনিছে বৰ ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা পেলাই দিছিল না বাপাকে আনি কিন্তু কি কৰিল প্ৰহ্লাদৰ গুম এডাল ল'ব পাৰে কিয় যাৰ লগত নাম থাকে গুৰু থাকে তাক কোনো একো কৰিব নোৱাৰে সেইকাৰণে কৰে হয়নে নহয় ছায়াই ৰাখে মাৰ চকে নকৈ বালনো বাকা কৰি চকে জগতে বৈৰী হৈ ছায়াই মানে ঈশ্বৰে যদি ৰাখোঁ বুলি ভাবে তোমাক কোনেও মাৰিব নোৱাৰে আৰু ঈশ্বৰে যদি মাৰোঁ বুলি ভাবে তোমাক কোনেও ৰাখিব নোৱাৰে চব কেনেকুৱা আছিল হয় ন গতিকে তোমালোকক মই কৈছোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে কাৰণ 9:30 বাজিলে তোমালোকৰো কাম আছে ইফালে মই আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে আহিছিলোঁ অলপ পৰ কাৰণে গতিকে 9:30 বাজেয়ে তোমালোকক মই কৈছোঁ মা দেউতা তোমালোকে গোটেই প্ৰতিজ্ঞা কৰিব লাগিব আজিৰ পৰা চবে অকলে ক'বা মা দেউতাক আজিৰ পৰা কৈছোঁ না চবেই কোৱা ভালদৰে আমি মা দেউতাক চাওঁ লালন পালন কৰি কোৱা হয়নে নহয় কৰিবানে চবে আগবাঢ়ি দিয়া অঁ মা দেউতাক সদায় বিৰাট মৰম কৰবা মা দেউতাক দে মা দেউতাৰ পৰাই আজি তোমালোকে গুণান্বিতা পৃথিৱীখন দেখা পাইছ মা দেউতাৰ কাৰণে মাই 10 দিন 10 মাহ গৰ্ভত ধাৰণ কৰি অহে কষ্ট কৰি ডাঙৰ দীঘল কৰিছে না 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি অহে কষ্ট কৰি ডাঙৰ দীঘল কৰিছে পিতৃয়ে পোহপাল দিছে দিয়ে না নাই হা পিতৃ মাতৃ ভালে হওক বা বেয়াই হওক ল'ৰা ছোৱালী কি সদায় গুৰু জ্ঞান কৰিব লাগে পিতৃ মাতৃ হা গুৰু নিষ্ঠা চাব লাগে পিতৃ মাতৃ সদায় আৰু মাতৃও পিতৃও পুত্ৰৰ লগত খুব হেৰি কৰিব লাগে মৰম কৰিব লাগে কিন্তু সেইবুলি এটিমেও কোৱা নাই যে বেছি মৰম কৰিব বেয়া কিন্তু তোমালোকক কোনে যায় মই মা দেউতাক কৈছোঁ ল'ৰা ছোৱালী সদায় চেকনিৰ আগতহে বিদ্যা বিনা মই আমাৰ গাৰ্জেনখিনিকো কৈছোঁ আমাৰ ল'ৰা ছোৱালীখিনিকো কৈছোঁ ল'ৰা ছোৱালীখিনি সদায় ভক্তি কৰবা সদায় নাম ল'বা প্ৰাৰ্থনাত যোৱানে সদায় সকলোৱে যোৱা সদায় যাবা নাম অহৰণীয়াৰ কথা নাই জুইৰ কাষত গেলি জুই অহৰণীয়া চাব নেকি তাপটো পাব না নাপাব জুইৰ কাষত গেলি পাব না যে অহৰণীয়া তাপ নাপাব জুইৰ কাষত গেলি ভকতটোহে তাপ পাব গতিকে নামো সেনেকুৱা নামে শৰণীয়া অহৰণ আছে সকলোকে সমানে লৈ যায় বুজিছ গতিকে তোমালোকক কৈছোঁ মই খুব সাৱধান একদম ৰাতিপুৱা যাই প্ৰাৰ্থনাত যোগ কৰবা নাম ল'বা তুমি চাবা তোমাৰ স্মৃতিশক্তি নামতে তোমাৰ স্মৃতিশক্তি প্ৰখৰ হৈ যাব যি পঢ় তুমি সেয়ে মনত থাকি যাব তুমি কিতাপ বুলি মনত ৰাখবা সদায় তোমালোকে মই কৈছোঁ গোটেই আমাৰ ছাত্ৰ ছাত্ৰীসকলক সদায় তোমালোকে মোৰ বাক্য পালন কৰি পঢ়া টেবুলত 5 মিনিট নাম ল'বা যদি মনত নাথাকে মোক ক'বা বুজিছ 5 মিনিট নাম ল'বা সকলোৱে ল'বা পঢ়া টেবুলৰ আগত তাৰপিছত পঢ়িবা যি পঢ় একদম ফটোষ্টেট হৈ যাব চব তেতিয়া তুমি চাবা ৰিজাল্ট হাই ফাই ৰিজাল্ট হৈ গৈছে বুজিছ কষ্ট কৰা কষ্টৰ ফল সদায় তিতা নেকি কষ্টৰ ফল তিতা না মিঠা তোমালোকে চব জানো এইটো কষ্টৰ ফল সদায় মিঠা গতিকে তোমালোকক মই আশীৰ্বাদ দিছোঁ তোমালোকে যাতে ভালদৰে যাতে ভৱিষ্যতে এজন ভাল সুনাগৰিক হ'ব পাৰ তাৰ কাৰণে মই আশীৰ্বাদ দিছোঁ সকলোকে আৰু সকলোৱে নাম ল'বা প্ৰাৰ্থনাত যাবা আৰু নিজৰ কৰ্তব্য যিখিনি পঢ়া দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ'বা
সদায় পঢ়িবা 2 ঘণ্টাই পঢ়া দৈনন্দিন অধ্যয়নৰ পৰা বুলি কৈছোঁ 6 ঘণ্টা পঢ়িলে লাভ নাই 2 ঘণ্টাই পঢ়া ভালকে পঢ়া 2 ঘণ্টাৰে 6 ঘণ্টাৰ কাম আৰু 6 ঘণ্টা পঢ়িলেও নহ'ব এনেই বিচাৰি থাকক বুজিছ মই তোমালোক আশীৰ্বাদ জনাইছোঁ গোটেই ছাত্ৰ ছাত্ৰীসকলে আশীৰ্বাদ লওঁ আৰু যোৱা ধৰি লওক আৰু গাৰ্জেন যোৱা ধৰি লওক সকলোৱে যোৱা ধৰি লওক মই ৰাতিপুৱা বুজিছোঁ ন তোমালোকে ভালদৰে পঢ়িবা দে সকলোৱে যোৱা ধৰি লওক জয় কৃষ্ণ গুৰু শ্ৰী কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু কৃপা মিলক কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু বোলা কৃষ্ণ গুৰু বোলা